গোলাঘাটৰ বিজেপি নেতা বিতুপন শইকীয়াদেৱে বিশেষ তৎপৰতাৰে সহায় কৰিছে গোলাঘাট জিলাৰ ৬ নং গমাৰিগুৰিৰ বহিৰাজ্যত কৰ্মৰত দুজন ব্যক্তিক। গোলাঘাটৰ বিজেপি নেতা বিতুপন শইকীয়াদেৱে বিশেষ তৎপৰতাৰে সহায় কৰিছে গোলাঘাট জিলাৰ ৬ নং গমাৰিগুৰিৰ বহিৰাজ্যত কৰ্মৰত দুজন ব্যক্তিক। তেখেতলোক চাইকেলেৰে সুদূৰ চেন্নাইৰ পৰা যাত্ৰা কৰিবলৈ মৰসাহ কৰিছিল। জনাই আছো এটা বিশেষ খবৰ। গোলাঘাটৰ বিজেপি নেতা বিতুপন শইকীয়াদেৱে বিশেষ তৎপৰতাৰে সহায় কৰিছে গোলাঘাট জিলাৰ ৬ নং গমাৰিগুৰিৰ বহিৰাজ্যত কৰ্মৰত দুজন ব্যক্তিক। তেখেতলোক চাইকেলেৰে সুদূৰ চেন্নাইৰ পৰা যাত্ৰা কৰিবলৈ মৰসাহ কৰিছিল। তেওঁলোকে প্ৰায় ১৫০০ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰিছিল। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটৰ বিজেপি নেতা বিতুপন শইকীয়াদেৱৰ বিশেষ তৎপৰতাৰে সহায় কৰিছে গোলাঘাট জিলাৰ ৬ নং গমাৰিগুৰিৰ বহিৰাজ্যত কৰ্মৰত দুজন ব্যক্তিক। তেখেতলোক চাইকেলেৰে সুদূৰ চেন্নাইৰ পৰা যাত্ৰা কৰিবলৈ মৰসাহ কৰিছিল। তেওঁলোকে প্ৰায় ১৫০০ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰিছিল। তেওঁলোক হ'ল সুনীল লুইং আৰু নৰেন বৰী। তেওঁলোক প্ৰায় ১৫০০ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰিছিল। ৬ নং গমাৰিগুৰিৰ সুনীল লুইং, আনজন হৈছে নাহৰখানা মিচিং গাঁৱৰ নৰেন বৰী। তেওঁলোকক বৰ্তমান কাজিৰঙাৰ কহোৰা আৰক্ষী চকীত ৰখা হৈছে। জনাই আছো এটা বিশেষ খবৰ। গোলাঘাটৰ বিজেপি নেতা বিতুপন শইকীয়াদেৱৰ বিশেষ তৎপৰতাৰে সহায় কৰিছে গোলাঘাট জিলাৰ ৬ নং গমাৰিগুৰিৰ বহিৰাজ্যত কৰ্মৰত দুজন ব্যক্তিক। তেওঁলোক বৰ্তমান কাজিৰঙাৰ কহোৰা আৰক্ষী চকীত ৰখা হৈছে।